নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ আমাৰ পূজা যেহেতু বৰ্তমান শেষ হ'ল আৰু এতিয়া আমি কামত ধৰিব লাগিব কামৰ বুলি ক'বলৈ যাওঁতে আজি আমি কথা পাতিম ব্ৰইলাৰ ফাৰ্ম এখনৰ বিষয়ে তেওঁলোকে কেনেকৈ নিৰ্মাণ কৰিছে এটা অভিনৱ কৌশল তেওঁলোকে কেনেকৈ অৱলম্বন কৰি কম খৰচত মানে ফাৰ্মখন আপুনি কম খৰচত কৰিব পাৰিব কিন্তু প্ৰথম বনাওঁতে অকণমান খৰচা হ'ব এই খৰচাটো যদি আপোনালোকে কৰি দিয়ে পিছত যিটো ৰেগুলাৰ যিটো খৰচা সেই খৰচাটোৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব ৰেগুলাৰ খৰচাটো মানে ক'বলৈ গ'লে ভুচি যিটো আমি ব্যৱহাৰ কৰোঁ তলত পাৰিবৰ কাৰণে যিটো আমি মিলৰ পৰা আনি ব্যৱহাৰ কৰোঁ সেইটো দাম বহুত বেছি বাঢ়ি গ'ল যাৰ কাৰণে যথেষ্ট ব্ৰইলাৰ পালকে সেইটো কমপ্লেইন কৰিছে যে এইটো ইমান দাম আমি 50 টকাকৈ যদি বেগ কিনি আনো আমাৰ নোপোচায় যিহেতু এসপ্তাহ 10 দিন যেতিয়া ব্ৰইলাৰখিনি ডাঙৰ হৈ যাব এসপ্তাহ 10 দিনৰ মূৰত চেঞ্জ কৰিব লাগে উল্টাব লাগে পাল্টাব লাগে প্ৰায় ইমান ডাঠ এটা মানে ইমানখিনি ডাঠ মাটিৰ পৰা ইমানখিনি ডাঠলৈকে তেওঁলোকে ভুচি দিব লাগে আৰু সেই ভুচিত বহুত বেছি খৰচা হৈ যায় আজিকালি যেহেতু ভুচিৰ দামো বহুত বাঢ়ি গ'ল সেইটো কাৰণে ভাবিলোঁ যাতে ভুচিৰ ব্যৱহাৰ নকৰাকৈ কেনেকৈ আমি ব্ৰইলাৰ ফাৰ্মখন কৰিব পাৰোঁ আৰু এজন যুৱকে এখন কৰিছে ফাৰ্মখন সেই ফাৰ্মখনৰ বিষয়ে মই ভাবিলোঁ আপোনালোকক জনাই দিওঁ আৰু যদি আমি এনেকুৱা অভিনৱ কৌশল ব্যৱহাৰ কৰি ব্ৰইলাৰ ফাৰ্মিং কৰোঁ তেন্তে আমি মানে বেছি দিনলৈকে কৰিব পাৰিম লগতে আপোনাৰ যিটো ভুচিৰ খৰচা সেইটো বাচি যাব আৰু এনেকৈ কৰিলে কিছুমান বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰিব সেই বিষয়ে আজি আপোনালোকক জনাই আছোঁ প্ৰথম কথা যিটো তেওঁলোকে ফ্ৰেম বনাইছে সেই ফ্ৰেমটো তেওঁলোকে কাঠৰ বনাইছে আৰু ওপৰটো টিং আপোনালোকে দিব পাৰে টিং দিলে কি হয় যিবিলাক খুঁটা আপোনালোকে ব্যৱহাৰ কৰিব সেই খুঁটাবিলাক সোনকালে পচি নাযায় আৰু যদি আপোনালোকে পাকা খুঁটা দিব পাৰে তেতিয়া আৰু ভাল পাকা খুঁটা দিলে আপুনি আৰু বহুত দিনলৈকে তাতে ব্ৰইলাৰ ফাৰ্মিং কৰিব পাৰিব পাকা খুঁটা দিলে এবাৰতে খৰচাটো হৈ যাব পিছত আপুনি খৰচা কৰিবলগীয়া নহয় আৰু যদি কোনোবাই ভাবে আমি গছ ব্যৱহাৰ কৰোঁ গছ ব্যৱহাৰ কৰি খৰি গছ হওক বা চেগুন গছ হওক অলপ সৰু চাইজৰ সেইবিলাক দিয়ে আপুনি খুঁটাটো বনাব পাৰে সেনেকৈ খুঁটাটো দি মাজৰ যিখিনি ফ্ৰেম হয় সেই ফ্ৰেমখিনি তেওঁলোকে কাঠৰ কৰিছে আৰু কোনে বাঁহৰো দিব পাৰে এনেকুৱা কথা নহয় যে আপোনালোকে কাঠৰে দিব লাগিব বাঁহৰো আপোনালোকে ফ্ৰেম বনাব পাৰে বাঁহ দি পেলাই গোটেই ধুনীয়াকৈ ফ্ৰেমটো বনাব পাৰে আৰু এইটো ঘৰ যিটো আমি দেখাইছোঁ এইটো ঘৰ আপোনাৰ টোটেলি এটা ঘৰ খেৰেদি বনাইছে টোটেল ওপৰটো খেৰ দিছে মাজৰখিনি বাঁহ দিছে তলৰ যিবিলাক ব্যৱহাৰ কৰিছে সেইবিলাকো বাঁহ দিছে আৰু যাৰ ঘৰত বাঁহ আছে তেওঁলোকৰ কাৰণে কম খৰচতে তেওঁলোকে কৰিব পাৰিব আৰু যিটো নেট ইয়াতে ব্যৱহাৰ কৰিছে এই নেটৰ ভিতৰত এডাল তাঁৰ থাকে প্লাষ্টিকৰ পলেপৰ ওপৰত এডাল তাঁৰ থাকে সেইটো কাৰণে ই লং লাইফ ইয়াৰ পটককৈ পচি নাযায় পটককৈ বেয়া হৈ নাযায় যিহেতু প্লাষ্টিক কোটিং আছে সেইটো কাৰণে পানী পৰিলেও ইয়াত পচি নাযায় আৰু ভিতৰত তাঁৰডাল থকাৰ কাৰণে ই মজবুতো হয় আৰু মাজে মাজে আপোনালোকে বাঁহৰ যিখন আমি চালি দিওঁ ওপৰত যিটো বাঁহৰ চালি হয় সেই চালিটোকে তলত পাৰি তাৰ ওপৰত আপোনালোকে নেটখন দিলে হ'ল যেনেকৈ আমি হাঁহৰ ফাৰ্ম পুখুৰীৰ ওপৰত নিৰ্মাণ কৰোঁ তেনেকৈ ধৰক মাটিৰ ওপৰত আমি এনেকুৱাকৈ বনাব লাগে তাৰপিছত আপোনালোকে দেখিছে পোৱালিবিলাক তেওঁলোকে কেনেকৈ ৰাখিছে দানা পাত্ৰবিলাক কেনেকৈ ৰাখিছে যিবিলাক কাৰেণ্টৰ ৱাৰবিলাক কেনেকৈ ৰাখিব লাগে সেইখিনি গোটেই ডিটেইল তেওঁলোকে দিছে আৰু চাংখনৰ পৰা মাটিৰ যিটো ডিফাৰেঞ্চ সেইটো আপোনালোকে চাওক তলত তেওঁলোকে প্লাষ্টিক পাৰি দিছে যিসকলে কম খৰচত কৰিব বিচাৰে তেওঁলোকে তলত প্লাষ্টিক পাৰিব পাৰে আৰু কোনোবাই যদি ভাবে আমি এবাৰতে কৰোঁ তেতিয়াহ'লে পাকা কৰিও দিব পাৰে পাকা কৰি দিলে আপোনালোকে ফ্ল'ৰটো পানী মাৰি দিও চাফা কৰিব পাৰিব আৰু যদি বস্তা পাৰি দিয়ে বস্তাখিনি আপোনালোকে চাফা কৰি দিলে হ'ল তাৰপিছত আপোনালোকে যিটো হাইট চাওক এইটো 1.5 পৰা 2 ফুট বা অকণমান বেছিও আপোনালোকে ৰাখিব পাৰে আপোনাৰ সুবিধা অনুসৰি আপোনালোকে ৰাখিব পাৰে আৰু বেছিও হাইট কৰিব নালাগে যাতে ওপৰৰ টাপটো যাতে তলত নপৰে সেই হিচাপত আপোনালোকে 1.5 পৰা 2 ফুটমান আপোনালোকে হাইট দিব পাৰে যাতে ভিতৰৰ তলত মানুহ এজন সোমাই খুব ধুনীয়াকৈ চাফা কৰিব পাৰে ইয়াত দেখিছে ফাৰ্মাৰজনে তেওঁৰ ফাৰ্মৰ সৈতে কেনেকৈ আছে ওপৰত তেওঁলোকে প্লাষ্টিক দিছে কোনে কম খৰচত প্লাষ্টিক দি ওপৰতো কৰিব পাৰে প্লাষ্টিক দিলে কি হয় 2 মাহ 3 মাহ 4 মাহৰ মূৰে প্লাষ্টিক চেঞ্জ কৰি থাকিব লগা হয় সেইটো কাৰণে প্লাষ্টিক ব্যৱহাৰ কৰিও আপোনালোকে কৰিব পাৰে যিসকলে একেবাৰে কম খৰচত কৰিম বুলি ভাবে তেনেকৈ আপোনালোকে কৰিব পাৰে তাৰপিছত আপোনালোকে দেখিছে পোৱালিবিলাক এনেকৈ ৰাখিছে আৰু যিখন ছাল তলত দিছে যিখন প্লাষ্টিক দিছে সেইটো চাব একেবাৰে সৰু ফুটাটো ব্যৱহাৰ কৰিব পোৱালিৰ কাৰণে যদি পোৱালিৰ ভৰি যাতে সোমাই যাব নোৱাৰে আপোনালোকে পাই যাব বজাৰত এইটো 1100-1200 মান লয় পেকেট 30 ফুটমান থাকে আৰু হাইটটো ধৰক 3 ফুট 3.5 ফুটমান থাকে 1000-1200 তেনেকুৱা ল'ব আৰু কোৱালিটি লৈ দামৰ ডিফাৰেঞ্চ আহিব আৰু বাল্বৰ ব্যৱহাৰ তেওঁলোকে এনেকৈ কৰিছে বাহিৰৰ যিটো ছেট দিছে ছাইডটো আপোনালোকে প্লাষ্টিক দি ৰাখিব পাৰে যিটো ঠাণ্ডা দিন বৰ্তমান আহি আছে আৰু যিখন ফাৰ্ম আমি দেখাই আছোঁ এখন ৱেষ্ট বেংগলৰ হয় আমাৰ ভাৰতৰে হয় ৱেষ্ট বেংগলৰ এখন ফাৰ্ম আৰু তেওঁলোকে এনেকৈ কৰি আছে চাওক আপোনালোকে খুব এটা ধুনীয়া পদক্ষেপ বুলি ক'ব লাগিব কিছুমানে ওপৰতো ধুনীয়াকৈ কাঠ দিছে আৰু টিং দিছে ছাইডৰ খুঁটাবিলাক পাকা দি দিছে তেওঁলোকে বহুত দিনলৈকে এই ফাৰ্মখন ব্যৱহাৰ কৰিব পাৰিব আৰু বৰ্তমান মই ব্ৰইলাৰ ফাৰ্মৰ কথাটো কোৱা এটাই কাৰণ বৰ্তমান আমাৰ ইয়াতে খুচুৰা বিক্ৰী হৈ আছে 280 টকা আৰু যদি আপোনালোকে পাইকাৰী কাবাৰ পৰা গোটা হিচাপত কিনি আনে তেন্তে 180 টকাৰ পৰা 200 টকালৈকে আপোনালোকে কিনিব লাগিব আৰু এইটো এটা খুব সোণালী সময় মানে ব্ৰইলাৰ পালকসকলৰ কাৰণে ভাল দিন চলি আছে আৰু যেহেতু ঠাণ্ডা আহি আছে এই সময়টোত যথেষ্ট লোকে ব্ৰইলাৰ ফাৰ্মিং কৰে যেহেতু গৰমত মৰ্টেলিটি বেছি হয় ঠাণ্ডা যিকেইটা মাহ আমাৰ ধৰক অক্টোবৰ পিছৰ পৰা নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিললৈকে বহাগ মাহলৈকে এই 6 মাহ আপোনালোকে খুব ধুনীয়াকৈ ব্ৰইলাৰ ফাৰ্মিং কৰিব পাৰে আৰু মাহেকীয়া বা 45 দিনীয়া যদি চিষ্টেম কৰে তেন্তে আপুনি ধুনীয়াকৈ 3-4টা বেটছ আপোনালোকে এই সময়ত উলিয়াব পাৰিব আৰু যদি আপোনালোকে এনেকুৱা এটা ঘৰ বনাই ৰাখে তেন্তে বাকী বেলেগ কামত আপোনালোকে ব্যৱহাৰ কৰিব বেলেগ মুৰ্গী ৰাখা যদি গৰমৰ দিনত বোলে আপোনালোকে লোকেল মুৰ্গী ৰাখো
লোকেল সোণালীও ৰাখিব পাৰিব কিন্তু সেইবিলাকে অকণমান বেছি লেতেৰা কৰে ব্ৰইলাৰ যেহেতু মুভমেণ্ট কম ব্ৰইলাৰ কাৰণে বেছি উপযোগী এই ব্যৱস্থাটো আৰু এনেকৈ দেখিছে তেওঁলোকে খুব ধুনীয়াকৈ বৰ্তমান কৰি আছে আৰু এই পদ্ধতি যদি আপোনালোকে অৱলম্বন কৰে মুৰ্গীৰ যিবিলাক বেমাৰ হয় ঠাণ্ডাৰ পৰা যিবিলাক বেমাৰ হয় সেই ঠাণ্ডাৰ পৰা বেমাৰৰ পৰা আপোনালোকে বচাব পাৰিব যেটো মাটিত লাগি থাকে যেটো তেন্তে যেটো বিষ্ঠা হয় সেই বিষ্ঠাতে শুই থাকে পতানবিলাক ভিজি গলে বৰষুণৰ দিনত পতানবিলাক যদি অলপ ঠাণ্ডা হৈ থাকে ভিজি যায় তাৰপিছত মুৰ্গী চিয়াৰটি বেমাৰ লাগা দেখা যায় সেইটো কাৰণে এই বেমাৰবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ লগতে মুৰ্গীখিনি চাফ চিকুণ কৰি ৰখাত যেটো এটা বিষ্ঠাটো যেটো হ'ব এটো তললৈ গুচি যাব ধুনীয়াকৈ নেটদি পাৰ হৈ যাব তেতিয়া আপোনালোকে চাফ চিকুণ কৰা ইমান অসুবিধা নহয় যাৰ ফলত তেওঁলোকে ব্ৰইলাৰ পালনৰ যেটো আগৰ যেটো লেভেল মাটিত যদি অলপ কমকৈ ৰাখিব পাৰিছিল ইয়াত অকণমান বেছিকৈ ৰাখিব পাৰে হাই ডেন্সিটি কৰিব পাৰিব যেটো তলটো খুব ধুনীয়া চাফা হৈ থাকে আৰু এই ব্যৱস্থাটো কৰি কোনে চাং সিস্টেমো কৰিছে যে স্টেপ বাই স্টেপ মই এটা ৰুমতে মই দুটা স্টেপ ৰাখিছোঁ তলত তেওঁলোকে প্লাষ্টিক পাই দিছে সেইটো বিস্তাৰটো তাতে ওলাব দুটা তিনিটা মানে তৰপ দি পেলাইও তেওঁলোকে কৰিছে আৰু এই ব্যৱস্থাটো খুব ভাল লাগিছে সেইটো কাৰণে মই ভাবিলোঁ আমাৰ অসমৰ যিসকল যুৱক যুৱতী আছে কোনোবা যদি চিন্তা চৰ্চা কৰি আছে যে ফাৰ্ম এখন আমি কৰোঁ তেন্তে এনেকুৱা পদ্ধতিত তেওঁলোকে কৰিব পাৰে আৰু মোৰ লগৰ এজনো ফাৰ্ম বৰ্তমান নিৰ্মাণ কৰি আছে মোৰ লগতে CRP একেলগে চাকৰি কৰি আছে তেওঁ দাদাইকক বনাই দি আছে আৰু যদি আপুনিও চাকৰি কৰি আছে বা আপুনি এতিয়া অসম পুলিচত জয়েন কৰিছে তেন্তে আপোনাৰ ঘৰত যদি কোনোবা এনেই আছে ঘৰতে বেকাৰ আছে তেন্তে তেওঁলোকক আপোনালোকে ব্ৰইলাৰ ফাৰ্মখন কৰি দিব পাৰে এইটো এটা ভাল সময় চলি আছে ব্ৰইলাৰৰ কাৰণে 280 টকা যদি আপুনি খুচুৰা বিক্ৰী কৰিব পাৰে বা 250 টকা যদি আপুনি খুচুৰা বিক্ৰী কৰিব পাৰে মিনিমাম আপোনাৰ টকা 100 পাৰ কেজি আপোনালোকৰ থাকিব আৰু খৰচৰ কথা ক'বলৈ গ'লে মুৰ্গী যদি আপোনালোকে ব্ৰইলাৰ মুৰ্গী কৰে বৰ্তমান 1 কেজিত আপোনাৰ 100 পৰা 130 টকা মান মেক্সিমাম ধৰক 130 টকা মিনিমাম ধৰক 100 টকা আপোনালোকে খৰচাত 1 কেজি ব্ৰইলাৰ উলিয়াব পাৰিব আৰু পোৱালিৰ দাম উঠা নমা হৈ থাকে কোম্পানী লৈ পোৱালিৰ দামো বেলেগ 25 টকা 30 টকা 35 টকা মাজতে বহুত বেছি দাম বাঢ়ি গৈছিল 40 টকা ওপৰতো গুচি গৈছিল এতিয়া আকৌ নৰ্মেল হৈছে সেইটো কাৰণে এইটো এটা ভাল সময় চলি আছে কোনোবা যদি বৰষুণ শেষ হোৱাৰ পিছত ঘৰ নিৰ্মাণ কৰিব বিচাৰে এনেকুৱা পদ্ধতি যদি আপোনালোকে কৰে যদি সৰু ৰুমো বনাই আপুনি দুটা তৰপত কৰিব পাৰিব আৰু যদি এটা ডাঙৰকৈ ৰুম বনাই এটা তৰপত আপোনালোকে কৰিব পাৰে বাঁহ ব্যৱহাৰ কৰিব পাৰে কাঠ ব্যৱহাৰ কৰিব পাৰে পাকা পোষ্ট ব্যৱহাৰ কৰিব পাৰে ওপৰত প্লাষ্টিক ব্যৱহাৰ কৰিব পাৰে খেৰ দি বনাব পাৰে বহুত বেছি সুবিধা আছে এতিয়া যদি কোনোবাই ধান কাটা পিছতো বনাম বুলি ভাবে নৰা দিও বনাব পাৰে ওপৰত খালি প্লাষ্টিক দিব যাতে অকণমান বেছি দিন যায় আৰু এই পদ্ধতিকেইটা অৱলম্বন কৰি যদি কোনোবাই ব্ৰইলাৰ ফাৰ্মিং কৰে তেন্তে মিনিমাম মই কৈছোৱে পাৰ কেজি আপোনালোকে মিনিমাম 100 টকা এটা লাভ কৰিব পাৰিব যদি খুব ধুনীয়াকৈ সুচাৰুৰূপে বাকি মেডিচিনৰ লগতে ৰখাৰ যেটো পদ্ধতি সেইটো অৱলম্বন কৰে আজি ভিডিওটো দিমানে বেলেগ আপোনালোকে কি চাব বিচাৰে কি জানিব বিচাৰে আমাক কমেন্ট কৰি জনাব আমি এই ভিডিওতে সকলোকে জনাই গৈ আছো যাতে আমি অসমখনক অকণমান আগুৱাই নিব পাৰো ফাৰ্মিংৰ ক্ষেত্ৰত যেনেকৈ ৱেষ্ট বেংগলত কৰিছে আমাৰ অসমতো যাতে এনেকুৱা ধৰণৰ কৰক আৰু বহুতে কৰি আছে বৰ্তমান আমি ভাল পাইছো আৰু অসমীয়া যুৱক যুৱতীসকল কৃষি ক্ষেত্ৰত আগবাঢ়ি আহক তেতিয়াহে আমাৰ দেশৰ যেটো অৰ্থনীতি কৃষিৰ ওপৰতে বেছিভাগ নিৰ্ভৰ কৰে আৰু যদি আমি ফাৰ্মিংৰ লগত কৃষিৰ লগত গোটেইখিনি জড়িত হৈ যাওঁ তেন্তে আমি আৰু ডেভেলপ কৰিব পাৰিম আজি ভিডিওটো দিমানে ভিডিও চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো